বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইলটো বহুত টিপিলোঁ। যাওঁ অলপ ভোকো লাগিছে, পেটটো ক্ষীণাই গৈছেগৈ, ভোক লাগিছে অলপ। কি কৰিব? চাৰে 8টা বাজিলে। কি কৰিবা? ভাতকে খাই দিওঁগৈ আৰু। ভাতটোতো বনোৱাই নাই। ব'লক আজি আমি একেলগে ভাতকে বনাওঁগৈ, আহক। ব'লক আমি কিটচেনলৈ যাওঁ, কি বা আছে আজি। নাই, আনবক্সিং কৰিব লাগিব। আনবক্সিং সেই বস্তু আমি এখন নাইফ লৈ আহিছোঁ। নাইফখন এতিয়া আমি আনবক্সিং কৰিম। হাতত কাটি নাযায়তো। কি কোম্পানী হে? ধৰিব পৰা নাই দেখোন। কি বা লিখা আছে? অঞ্জলি, আচ্ছা। অঞ্জলি। আলু কাটিম, পিঁয়াজ কাটিম, কি বা খাম। এই মানে এইটো আমাৰ নতুন কিটচেন, গম পাইছা নাই? এইটো আৰম্ভ কৰাই নাই। ভাবিছোঁ আজি আৰম্ভ কৰিম আৰু কিটচেনটো। এটা ডাঙৰ একটাই হৈ যাব নেকি? যিহে বজাৰত দাম, 15 টকা লৈছে, 15 টকা। এইটো কি দি খাব লাগিব? কি আছে? ৰাম, ইয়াত একো নাই। আন্দা আছে, আন্দা দি খাব লাগিব। আন্দা দি খাব লাগিব। আন্দা দি। এইটো আনবক্সিং কৰিব লাগিব। এইটো মানে বাচন ধুবৰ কাৰণে আনিছোঁ আৰু এইটো আনবক্সিং কৰিম। এইটো বাচন ধুবৰ কাৰণে আনিছোঁ। ইয়াত দুটা বস্তু পাইছোঁ। এইটো চাবোন, বাপৰে, এইটো মোৰ বহুত দিন যাব, 1 বছৰ যাব। এইটো ইয়াত বাচন ধুব লাগিব। বঢ়িয়া।
এয়া আমাৰ তেল গৰম হৈ গৈছে। আমি ইয়াতে পিঁয়াজ দিম। অলপ পিঁয়াজটো ভাজি লওঁ এতিয়া। দোস্তো খানা হৈ গ'ল ৰেডি। আৰু মই মানে বিচনাতে খাম আৰু বিশেষকৈ এইটো ঘৰত মানে টেবুল চেবুল নাই, লাহে লাহে গোটাই আছোঁ আৰু। খানা হৈ গ'ল ৰেডি, এতিয়া খাম এতিয়া। টেষ্টি হৈছে, আপোনালোকৰ ঘৰত বনাই খাব আজি এবাৰ।
বন্ধুসকল, মই এতিয়া দুটা প্ৰশ্ন সুধিম। এই দুটা উত্তৰ যোনে দিব পাৰিব কমেণ্ট বক্সত উত্তৰটো দিব লাগে। মই তেওঁলোকৰ যোনে শুদ্ধ উত্তৰটো দিব তেওঁক মই 100 ৰুপিজ গুগল পে' পঠিয়াম। আৰু তেওঁৰ নামটো মই নেক্সট ভিডিঅ'টোত যেতিয়া কৈ দিম, তেওঁ তলত ফোন নাম্বাৰটো দি দিব। কমেণ্টৰ লগে লগে আপোনালোকে ফোন নাম্বাৰটো দি দিব। মই নেক্সট ভিডিঅ'ত আপোনাৰ স্ক্ৰীনশ্বটটো আপলোড কৰি দিম, আৰু নহ'লে মোৰ কমিউনিটিটো মই আপলোড কৰি দিম, আপোনালোকে পাই যাব। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে মই প্ৰেছাৰ কুকাৰটো হুইচেল মাৰোঁতে কেইবা চক খালোঁ, আৰু মই ভাত টোটেল কেইঘোৱা খালোঁ? আপোনালোকে উত্তৰটো দিব।